ভাল লাগিছে বহুত 3 বছৰ আজি 3 বাৰ তৃতীয় বাৰ্ষিক পোনপ্ৰথমে আমি পুৰণি বছৰ বিদায় দিছোঁ আৰু নতুন বছৰ আগমনৰ কাৰণে আজি এটা খানা আয়োজন কৰিছোঁ নিমাতলৈ চাই থাকক ভিডিঅ'টো ভাল লাগিব ঠিক আছে আমি গুগল মেপৰ মতে আহিছিলোঁ ক'ত ওলালোঁ দেখা মেপে দেখাইছে এইটো আছে হ'ব এইডোখৰত এতিয়া দৌৰ হ'ব দৌৰ কম্পিটিশ্যন হ'ব 2 3 গো এতিয়া আৰু এটা গেম হ'ব এই গেমটো কি হ'ব আমাৰ অভিয়ে কৈ দিব কি হ'ব ৰেলি ৰেচ এতিয়া আমাৰ ৰেলি ৰেচ হ'বলৈ গৈ আছে হয় না মানে কি হ'ব এতিয়া ৰেলি ৰেচ 2 3 2 3 আহি আছে কোন জিকিব তো নমস্কাৰ বন্ধু বান্ধৱীসকল জীৱন বাতৰ কাহিনী নতুন এটা ভ্লগলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ যিহেতু আপোনালোকক কৈছিলোঁ মই ভাল মুহূৰ্তখিনি আপোনালোকক উপভোগ কৰাম সেয়েহে আজি এটা ভাল মুহূৰ্ত আহিছে তো আজি আমাৰ মানে এটা পৰিয়ালৰ পিকনিক আছে আমি প্ৰতি বছৰে যাওঁ এই বছৰে হেতি 3 বছৰ হৈছে আৰু তৃতীয় বাৰ্ষিক আমাৰ সপৰিয়ালৰ বনভোজ বুলি ক'ব লাগিব তো আমি সকলো ওলাইছোঁ আৰু মই জেঠাইহঁতক নিবলৈ আহিলোঁ কালি কাছমাৰীলৈ এতিয়া আমি ওলাই যাম আৰু যোৰহাট ফালে যাম ক'ত যাম আমি অলপ পিছত আপোনালোকক কৈ আছোঁ সকলোখিনি তো ভিডিঅ'টো ভাল হ'বলৈ গৈ আছে তো শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো চাই কেনে পাইছে শেষত কমেণ্ট এটা কৰি জনাব পুৰা আমি ৰেডি হৈ গ'লোঁ যাবলৈ আমাৰ গাড়ীখন দেখাই দিছোঁ কেইখন যাব এখন যাব তাৰপাছত এখন যাব তাৰপিছত এইখন যাব এইখনে মেইন আৰু এইখন নিনিলে মানে কাম নাই এইখন নগ'লে বাকীখন কৰি লাভ নাই তাৰপিছত লাষ্টত এখন যাব টোটেল 4খন যাব তো হাই কেনেকুৱা আজি মজা হ'বলৈ গৈ আছে ভিডিঅ' পুৰা মজা তো পোৱালি আছে আমাৰ পোৱালি তো সেয়াই আৰু তো ৰেডি হৈছোঁ মামা হাই দি দিব এই বঢ়িয়া ভিনদেউ আছে বঢ়িয়া আৰু দেখাওক কি আছে মাছ আছে তাৰপিছত দাঙিব পৰা নাই বহুত গধুৰ এইকেইটা আজি চব কলপাতত হ'ব ন আজি স্পেচিয়েল কলপাতত হ'ব আমি ডিছ নিয়ান আমি খৰচ কমাইছোঁ গাড়ী পূৰা ফুল হৈ গৈছে পূৰা পেক হৈ গৈছে ন এইখনত বঢ়িয়া এইখন পূৰা পেক হৈ গৈছে তাৰপিছত এইখনতো চব মাল যাব এইখনতো আগত 2জন যাব এইখনো পেক হৈ গৈছে পূৰা তাৰপিছত এইখনতো চাগে অলৰেডি পেক হৈছে মই দেখাই দিছোঁ ইয়াত কোন আছে হাই দি দিব বঢ়িয়া বঢ়িয়া এখন মই ল'ম এখন দাদাই হৈ যাব আৰু তো চাই থাকক আগলৈ সকলোখিনি দেখাই আছোঁ কি কবি ভাল লাগিছে বহুত 3 বছৰ আজি তৃতীয় বাৰ্ষিক পোনপ্ৰথমে আমি পুৰণি বছৰ বিদায় দিছোঁ আৰু নতুন বছৰ আগমনৰ কাৰণে আজি এটা খানা আয়োজন কৰিছোঁ নিমাতলৈ চাই থাকক ভিডিঅ'টো ভাল লাগিব ঠিক আছে আমি গুগল মেপৰ মতে আহিছিলোঁ ক'ত ওলালোঁ দেখা মেপে দেখাইছে এইটো আছে 11:30 বাজি গৈছে পিকনিক স্পট যেন তেনে পাব লাগিব যাওঁ আৰু কি হয় নাজানো চাই থাকক কি হয়গৈ পাওঁ নাপাওঁ আমি পালোহি আৰু আমাৰ লগত চুমুবা আছে হাই দি দিব তাৰপিছত তো যেনে তেনে পালোহি আৰু এতিয়া জেগাটো চাগে চাই গম পাইছে আমি নিমাতী ঘাটলৈ আহিছোঁ যোৰহাটৰ এইটো একদম গ্ৰেণ্ড ফেমিলি চেলিব্ৰেশ্যন হয় এইটো 3 বছৰ হৈছে আমাৰ এইবাৰে এটি আৰু পিছলৈও আমি গৈ থাকিম তো বহুত মেপে বহুত ঘাপলা কৰি দিলে সেইকাৰণে ইমান দেৰি হ'ল তো এনেকুৱা এটা কটেজ এটা লৈ লৈছোঁ সেইটোতে আমি ল'ম সেইখিনি চব আহিছে মানুহখিনি তো বহুত দেৰি হৈ গ'ল 12টা বাজি গ'ল গোলাঘাটৰ পৰা আহোঁতেই 3 ঘণ্টামান লাগি গ'ল তো চাওঁ আৰু কি হয় তো সকলোখিনি দেখাই থাকিব আপোনালোকে চাই থাকিব এইফালে যাব লাগিছিলে এনে এইফালে নোৱাৰিব
ফাইনেলি আমি পাই গ'লোহি নিমাতী ঘাট দেখিছে ফেৰী দেখি চাগে গম পাইছে আমি নিমাতী ঘাটত পিকনিক স্পটত আৰু ধুনীয়াকৈ আহি পেলাই যিহেতু আমাৰ দেৰি হৈ গ'ল ধুনীয়াকৈ আমি কটেজ ষ্টাইল লৈ ল'লোঁ ইয়াত 500কৈ কটেজটোত লৈছে আৰু পাৰ্কিংটো তাতে সোমাই থাকে আৰু এইফালে বঢ়িয়াকৈ এইফালে পায়স আনিছোঁ আমি আমি এতিয়া বাজিলে হেৰিটা এটা কিন্তু আমি ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ একো নাই সময় আছে আমাৰ হাতত তাৰপৰা মানে ব্ৰেড চেড ৰেডি কৰি থকা আছে এইফালে পাচলি মাছ আছে এইফালে পাচলি ৰেডি কৰি আছে সকলোখিনি আৰু লৰালৰিকৈ সকলোখিনি লাগিছে আৰু ধুনীয়াকৈ কটেজ এটা লৈ লোৱা আছে তো বঢ়িয়াকৈ হাই কৰি আৰু হাই দি দিয়া বঢ়িয়া তো চাই থাকক আৰু ভিডিঅ'টো আৰু দেখাম সকলোখিনি চাই থাকিব মই আগে ব্ৰেকফাষ্ট কৰি আছোঁ পায়স খালোঁ ব্ৰেড খাই আছোঁ যিহেতু বহুত সোনকালে আহিছোঁ এইফালে পূৰা গুচাই থকা হৈছে বঢ়িয়াকৈ এইফালে লোকেল মুৰ্গী তাৰপিছত আৰু আছে তাৰপিছত এইফালে ডিম আছে এইটো ঘৰৰ কালি পুখুৰীত বোৱা এইটো ঘৰৰ স্পেচিয়েল লৈ অহা হৈছে এই বঢ়িয়া এইটো লোকেল মুৰ্গী আছে তাৰপিছত গাহৰি আনি থোৱা আছে মোনাত আছে এয়া সময়ত বনাম সেয়া ধুনীয়াকৈ আহিছোঁ হয় নাই কেনেকুৱা লাগিছে আজি আহি বঢ়িয়া তো সকলোখিনি দেখাবলৈ চেষ্টা কৰিম এতিয়া পূৰা হাতে কামে লাগি থকা আছোঁ আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো চাই কেনেকুৱা আছে জনাব এই খানা কি হ'ব নাজানো এতিয়া প্ৰায় 1টামান বাজি গ'ল এতিয়া অলপ আগত ব্ৰেকফাষ্টকৈ উঠিছোঁ সেইটো কটেজত আছে কিন্তু তাত ধূলিৰ কাৰণে একেবাৰে নোৱাৰি কৰিব সেইকাৰণে ইয়ালৈ আমি চৌকাকেইটা শ্বিফ্ট কৰা হৈছে সেইফালে বাৰু কটা বচা লাগি আছে সকলোখিনি তো কিমান দেৰি কি হয় নাজানো চ' সকলোখিনি আপোনালোকক দেখাই যাম বাৰু আপডেট সকলোখিনি দি যাম হ'বগৈ লাগে বাৰু কিন্তু দেৰি হ'ব আৰু হ'লে একো নাই দিনটোৰ বাবে যিহেতু আহিছোঁ ত' সকলোখিনি চাই থাকিব আপোনালোকে মাছ হৈ গৈছে আৰু মাছ খোৱা নাই তাৰমানে ভিতৰলৈ গ'ল আৰু দুটা কাটিবলৈ আছে মাছ দুটা ধুই আছে তাৰপিছত মাংসটো কাটিছে আৰু দুটা হেৰি কৰি আছে গুচাই আছে বঢ়িয়া দুটা ফিটিং হৈছে ঘৰৰ মাছ কালি জাল মৰা হ'ল ঘৰৰ মাছ তাৰপিছত এইফালে লোকেল আছে তাৰপিছত হাই তাৰপিছত আৰু এইফালে দেখাইছোঁ মেইন মানুহ তাৰপিছত এইফালে মাহী লাগি আছে পুৰা মাছ বনোৱাত আজি কাৰিকৰ কোন গৰাকী চব হ'ব চব কাৰিকৰ হ'লে আঞ্জা বেয়া হৈ যাব এইফালে ভাত হৈ আছে বঢ়িয়াকৈ এইফালে মাছ হৈ আছে আৰু আছে বহুতকেইটা আছে এতিয়া 2টামান বাজিলে একো নাই আৰু হ'ব লাগে সোনকালে আঞ্জা নষ্ট বঢ়িয়া লাগিছে আৰু আজি আৰু তাত দেখাই আছোঁ আপোনালোকক এতিয়া আহি গৈছে পূৰা কমলা খোৱাৰ টাইম চবেই কমলা খাই আছে বঢ়িয়াকৈ ধনিয়া চনিয়া দি সেয়া তাৰ এইটোৰ পিছত চাগে ভাত হ'ব সেইটো আপোনালোকক দেখাম আপোনালোকে চাব হ'ব এইডোখৰত এতিয়া দৌৰ হ'ব কম্পিটিশ্যন হ'ব 2 3 go কোন জিকিলে অভি কোন জিকিলে প্ৰথম কোন হ'ল মধুকণ ছেকেণ্ড থাৰ্ড কোন হ'ল থাৰ্ড এতিয়া নেক্সট ৰাউণ্ড আমাৰ আহি আছে এতিয়া ডাঙৰ কিছুমান আছে আৰু যোন জিকিব মই শান্তপেৱালাটোৰ পৰা কিবা এটা গিফ্ট কৰিম তো আহি আছে গ' বুলি ক'লে আহিবা দেই 1 2 3 না মই ক'ম হা হ'ল 1 2 3 go হেৰি হৈছে দুটা হৈছে হেৰি আছে এই মধুকণ আৰু জুবলিৰ মাজত হ'ব এতিয়া আমাৰ দুজন ওলাইছে তো দুজনে সমান হৈছে তো আকৌ এটা ৰাউণ্ড দি দিছোঁ লাষ্ট চান্স এটা দিছোঁ আকৌ এবাৰ চান্স দি দিছোঁ একো নাই দৌৰা 9
দে নাই হোৱা আৰু এটা চান্স দিব লাগে বোলে আৰু এটা চান্স দি দিছোঁ এইফালে হ'ল 1 2 3 go চাওঁ মধুকণ উইনাৰ মধুকণ বঢ়িয়া কংগ্ৰেচুলেশ্যন মধুকণ উইনাৰ এতিয়া মধুকণে পাই যাব চান পাপৰি কিবা এটা স্পেচিয়েল দিব লাগিব হয় নাই গেম হ'ব এতিয়া পাৰ পানী এতিয়া পাৰ পানী গেম হ'ব তো আমাৰ পাৰ পানীত চাওঁ কোন জিকে এখনত আমাৰ মধুকণ জিকি আছে চাওঁ এইখনত কোন জিকে তো চানি আৰম্ভ কৰা কিবা এটা দিব লাগিব তাৰপৰা এতিয়া মাজতে এইফালে খানাও হৈ আছে দুইফালে দুটা হৈ আছে তাৰপৰা এইফালে পূৰা মমাই লাগি আছে এইফালে মাংস দি দিয়া হৈছে ইয়াত স্পেচিয়েল তাৰপিছত এইফালে মাহীয়ে দি আছে মাছ জুয়ে ধৰিছে দেই মাহীয়ে খাই দিছে নহ'লে বঢ়িয়াকৈ হৈ গৈছে মাছ আৰু বেছি নাইগৈ মামী এইফালে লাগি আছে শুনি মোক দেখাই দিয়া মোবাইল পিটিকি আছে এইফালে চাহ তাহ পেলাই জুইত তাৰপিছত সেয়া তো সেয়া অলপ পিছতে খানা চানা হ'বই তো সকলোখিনি ধুনীয়াকৈ দেখা আৰু ভিডিঅ'টো চাৰিটালৈকে যদি চাই আছে কেনেকুৱা পাইছে জনাব যদি ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব এতিয়া আৰু এটা গেম হ'ব এই গেমটো কি হ'ব আমাৰ অভিয়ে কৰি দিব কি হ'ব এতিয়া আমাৰ ৰেলী ৰেচ হ'বলৈ গৈ আছে হয় নাই কি হ'ব এতিয়া এতিয়া ৰেলী ৰেচ হ'বলৈ গৈ আছে দেখিছে এইফালে বেষ্ট অফ লাক তই ৰেডি তো সেইফালে দেখিছে এই দুটা পাৰ্টিয়ে দুটা গিলাচ লৈ পেলাই তাক দিবগৈ সিহঁতে সেই তাক দিবগৈ আৰু সিহঁত দুটা দৌৰি আহিব লাষ্টত চাওঁ কোন জিকে এইডোখৰলৈকে 2 3 বাবলু জিকিলে বাবলু বঢ়িয়া কংগ্ৰেছ বাবলু জিকিছে আমাৰ বঢ়িয়া তো ই কিবা এটা পাব A few moments later আমাৰ দাদাহঁতে পূৰা সাঁতুৰি আছে বঢ়িয়া তো এইফালেও পূৰা মহাবাহুৰ বুকুত ফেৰিও চলি আছে আৰু সিহঁতি সাঁতুৰিও আছে বঢ়িয়াকৈ তো দেখাই দিছোঁ আপোনালোকক ধুনীয়াকৈ আমাৰ পোৱালিকেইটা আছে সাঁতোৰ প্ৰতিযোগিতা ব্ৰহ্মপুত্ৰৰ বুকুত সাঁতোৰ প্ৰতিযোগিতা হ'ব তো এইফালে 4জন আমাৰ পাৰ্টিচিপেণ্ট ৰেডি হৈছে মোৰ ওচৰত পাব লাগিব দেই ঠিক আছে 1 2 3 আহি আছে কোন জিকিব আহি আছে কোন জিকিব আহি আছে গেজু আছে আপুনি গেজু কৈছে মামা এনেকে বেয়া আহিছে বিজেতা হৈছে এতিয়া আমি চাওঁ ফাইনেল বিজেতা কোন হয় তো এতিয়া আহিব দুজন তো আপোনালোকক দেখাম কোন হয় ফাইনেল বিজেতা ফাইনেলি খানা হৈ গৈছে এতিয়া আমি খাইছোঁ আৰু মজা টাইমত হৈ গৈছে তো এইফালে মই দেখা আজি আমাৰ কলপাতত হৈছে আৰু দালিটো কলপটুৱাত দিয়া হ'ব তো কেনেকুৱা আছে বাবলু মজা আছে ন এইফালে কেনেকুৱা আছে খানা
খানা বঢ়িয়া চবেই দেখিছে চবেই আমি কলপাতত খাইছোঁ আমি এটা পৰম্পৰা ৰক্ষা কৰিছোঁ হাই 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 কেনে খানা কেনে বহুত মজা বঢ়িয়া এইয়া মজাকৈ খাই লওঁ বঢ়িয়া আছে খানা মোক খাই লওঁ পূৰা তাৰপিছত আৰু অলপ পাছতে ভিডিঅ'টো সামৰিম আপোনালোকে তেতিয়ালৈকে চাই থাকক মজাকৈ আমাৰ পিকনিক হৈ গৈছে খোৱা মেলা এতিয়া চব আমি ঘৰা ঘৰি গৈ আছোঁ চবেই এজন এজনকৈ জেঠু আছে প্ৰথমতেই চবেই এজন এজনকৈ বস্তু আনি আছে আৰু মজাকৈ দিনটো পাৰ কৰিলোঁ তো আপোনালোকে কেনেকুৱা পাইছে জনাব সেইফালে আহি আছে পূৰা মজা লাগিলে আজি আকৌ অহা বছৰ লগ পাম তো ৰাইজ আহি আছোঁ আৰু দেই পিকনিক আজিলৈ সামৰিলোঁ তো ভিডিঅ'টো চাই কেনে পালে জনাব যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু অন্য এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিম যদি এনেকুৱা যদি স্মৃতি হিচাপে ৰাখিব পাৰোঁ তো ভিডিঅ'টো ইমানটোৱে আছিলে আৰু যদি কোনোবাখিনিত ভুল হৈছে নিজৰে মানুহ বুলি ক্ষমা কৰিব আৰু চেনেলটো ছাপোৰ্ট কৰি যাব আৰু ভিডিঅ'টো যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আজিলৈ মই সামৰিছোঁ বাই বাই